क्योंकि मोर आधाते उठी किने भरि এখন বিষাই গৈছে পুৰা দেই তে হেতু কিনে আপোনাক বিষাব অলপ মানে গ্লুকন ডি মিলাই কিনে লৈ আহিব পানীত যাতে মানে আপোনাক ভাগৰ নালাগে এখানে গ্লুকন ডি খাই খাই যাব আজি আমি আহি গৈছো কত জানে খাৰগলিৰ আপোনাৰ জয়পুৰ আপোনাক শুনিছে নে খাৰগলিৰ জয়পুৰত আমি আহিছো একচুয়ালি আমি এটা আইছো আপোনাৰ ৰীল আৰু ফেসবুকত চাই কিনে আমি আহিছো একচুয়ালি মানে বহুত ভাইৰাল হৈ আছিল তে হেতু কিনে আমি ভাবি এটা লং ভিডিও এটা হ'ব লাগে তে হেতু কিনে আমি বুদ্ধ মন্দিৰত আহিছো যত আপোনাৰ আছে খাৰগলিৰ জয়পুৰত তে আপোনাৰ গুৱাহাটীৰ আপোনাৰ যোনটো বুদ্ধ মন্দিৰ আছে হেতুটো সবে গৈছে চাগে কিন্তু আপোনাৰ এটো আমাৰ গুৱাহাটীতে যোনটো আছে আপোনাৰ বুদ্ধ মন্দিৰ তা আমি হেতুৰ কেনে ইয়াত আহিছো যে এটো ফেমাস হ'ব লাগে এফালে হক আপোনাৰ মই দেখাই আছো সিধা আহিব আপোনাৰ উখ সাইড ৰাস্তা হয় তো আহি কিনে আপোনাৰ সিৰিৰ ফালে এফালে স্কুটি আৰু গাড়ী ৰাখিব পাৰিব আপুনি আপোনাৰ সিৰিটো আছে পিনে উঠি যাব লাগিব গাছ অলপ ওপৰ আছে ভৰি এখন বিষাব কিয়কি মোৰ আধাতে উঠি কিনে ভৰি এখন বিষাই গৈছে পুৰা দেই তে হেতু কিনে আপোনাক বিষাব অলপ মানে গ্লুকন ডি মিলাই কিনে লৈ আহিব পানীত যাতে মানে আপোনাক ভাগৰ নালাগে এখানে গ্লুকন ডি খাই খাই যাব আৰু যাই খাব পাৰিব তেতিয়া ভাগৰ নালাগিব ভাগৰ লাগিছে দেই উঠাটো পচিবল নহয় এনাৰ্জি লাগিব গাত আৰু আছে ইমান দূৰ আৰু উঠিব বাকি আছে উখা বন্ধ হৈ যায় আছে এটা লাঠি এটা লাগিব লাঠি দি উঠি লৈ কিনে গ'লো হয় ইয়াৰ পৰা ভিউ পইণ্টটো আহে ন ইয়াৰ পৰা ভিউ পইণ্ট আহে চব আপোনাৰ যদি সেলফি ল'ব যায় ভিউ আপোনাৰ মানে ফটো মাৰিব মন যায় পোষ্ট মাৰিব কি ইয়াতে খাৰাই কিনে তো গাছ ইয়াতে চেণ্ডেলটো খুলি কিনে যাব দেই ক'বলৈ একদম মাতটো নোহোৱা হৈ গৈছে ইমান ভাগৰ লাগিছে ইয়াতে চেণ্ডেল খুলিকে যাব আৰু ওপৰত আছে আমাৰ উশাহ কথা আহিছে নে আহিছে আজি কিনা তো গাছ ফাইনেলি আমি ওপৰ আহিলোঁ যেহেতু কষ্ট মষ্ট কৰি কিনে আমি ওপৰত উঠি গ'লোঁ এতিয়া ভিতৰখিনি দেখাম আপোনালোকক এতিয়া ভিউ পইণ্টখিনি চাই লওক ব্ৰহ্মপুত্ৰ বুদ্ধিষ্ট টেম্পল সোমোৱাৰ লগে লগে আপোনাৰ এনেকুৱা গুৰুজী এজন বহি থাকিব আপোনাৰ যোনটো গুৰুজনী আপোনাৰ হাত চাই কুঞ্জি চাই মানে চব চাই মানে চাই থাকে মানে মানুহৰ মানে এইটো আপোনাৰ দেখিছে না আপোনাৰ এই বাইদেউজনী চাই আছে হাত চালে ফাৰ্ষ্ট কুঞ্জি চাই আছে পইচা লয় মই নাজানো মানে এইখিনি আপোনাৰ হাত চালে আপোনাৰ 200 টকা লয় আপোনালোকে আহিলে চাব পাৰে আপোনাৰ ইয়াত 200 টকা লয় কিন্তু হাতটো বোলে বহুত ভালদৰে চাই দিয়ে আৰু মিলেও বোলে মই গম নাপাওঁ একচুৱেলি মই দেখা নাই যিহেতু মই মানুহৰ মতে শুনিছোঁ আপোনাৰ যিহেতু এই বাইদেউজনী আপোনাৰ দেখিছে নে এই বাইদেউজনী আপোনাক দেখাইছে জাষ্ট অলপ আগতে দেখাইছিল তেখেতে কৈছে আপোনাৰ মিলিছে বুলি আপোনাৰ দেখিছে মানুহে চব আপোনাৰ বহি কিনে আপোনাৰ কথা বহি দেখি মানে শান্তি লাগে ন জেগা জেগা চব বহি উঠি কিনে আপোনাৰ আৰু ওপৰত উঠি যাব লাগে এইফালে বোলে আৰু এটা আপোনাৰ ভগৱান আছে বহুত ধৰে হয় আছে আৰু আপুনি চাইড দি কিনে উঠি যাব লাগে মানে ওপৰ উঠি কিনে আপোনাৰ ফাৰ্ষ্ট এইটো পায় আপোনাৰ ছেকেণ্ড এইটো পায় আপোনাৰ এই বুদ্ধ আপোনাৰ আছে ইয়াতে বহি কিনে প্ৰণাম কৰিব লাগে ইয়াতে ধূপ লগাই ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰক যাতে বাকীবোৰ মানুহক বুজি পায় যে ওপৰত আছে টেম্পল আৰু খাৰগলিত এনেকুৱা টেম্পলো আছে য'ত আপোনাৰ মানে ভাল লাগে মনৰ শান্তি আহে বুদ্ধৰ টেম্পল আমাৰ গুৱাহাটীতো আছে তো ভিডিঅ'টো আপোনাৰ ছাবস্ক্ৰাইব কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব এনেকুৱা ইউনিক ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব নামটো অলপ ভালদৰে নাহিব দেই আপোনাৰ মানে চিটো অকণমান ওখ টাইপ হয় ন সেইটোকে নামটো অলপ ভালদৰে নাহিব স্লিপ নকৰে কিন্তু আপোনাৰ যোনটো আছিল তলত আপোনাৰ চিৰি আছে সেইটো ভৰি বিষাই যায় আৰু এপিনে আৰু অলপ উঠিব লাগে বেছি নহয় অকণমান উঠিব লাগে নামটো অলপ ধ্যান দিকে নামিব যিহেতু আপোনালোকে যদি আহে মোৰ ভিডিঅ' চাই কিনে নামটো লাহে লাহে নামিব দেই তো গাছ এতিয়া আমি গৈ আছোঁ আপোনাৰ ঘৰত এইটো আহিছে আপুনি চিৰিটো আপোনাৰ এই চিৰিটোৰ পৰা দীঘল এতিয়া খোজকাঢ়ি যাব একচুৱেলি মই জানাত ইয়াতে 100টা নে 150টা মান ষ্টেপ আছে তে মই শুনিছিলোঁ হা বাট মই কাউণ্টিং কৰা নাই বাট আছে কিন্তু এবাৰ চাগে মোৰ লগৰটোৰ লগত আমি কাউণ্টিং কৰিছিলোঁ 100টা আছে 100-150টা আছে ইয়াতে চিৰি এতিয়া নামি যাব লাগিব যেনেকৈ আমি উঠি আহিলোঁ আমাৰ মানে উশাহটো মানে বন্ধ হোৱাৰ নিচিনা হৈছিলে এতিয়া আমাৰ নামোতে একচুৱেলি ইমান কষ্ট নহয় আপোনাৰ মানে উঠোঁতে বহুত কষ্ট আহে তো গাড়ী চলাৰ পৰা চব আপোনাক দেখাই আছোঁ আপোনাৰ দেখিছে ইমান ওপৰত আছে তো এইটো হ'ল ব্ৰহ্মপুত্ৰ বুদ্ধ মন্দিৰ হয় আপোনাৰ এইটো এই ৰঙা ৰঙা আপোনাৰ বিল্ডিংটো যে দেখিছে আপোনাৰ সেইটোৱে হয় আপোনাৰ বিল্ডিং এইটো বিল্ডিং হয় আপোনাৰ এইপিনে চিৰি আছে চিৰি উঠি যাব লাগিব চিৰি উঠি পৰা চিধা তাতে আপুনি পাই যাব এইফালে দি আহিব লাগিব যিহেতু আমি এইফালে দি আহিছোঁ আপোনাৰ কেঁচা ৰাস্তা হয় এইটো দেখিছে আপোনাৰ কেঁচা ৰাস্তা হয় কিন্তু এতিয়া চাগে বনাব চাগে বনা নাই কিন্তু কেঁচা ৰাস্তা হয় মাজে মাজে ব্লক টাইপ আছে কিন্তু আপোনাৰ পৰা ৰঙা মাটি ন সেইটোৰ কিনে আপোনাৰ বৰষুণ দি আছে আপোনাৰ পৰা মাটিটো মানে একদম ব্লকটো ঢাকি দিছে একদম সেইফালে পৰা কেঁচা মাটি দেখিছেনে তো গাড়ী চক ৰাস্তাটো চক আপোনাৰ তলফালে আমাৰ নামি কিনে আহিলোঁ এই জয়পুৰৰ ৰাস্তাটো দেখিছেনে আপোনাৰ অলপ ডাউন টাইপ উঠোঁতে একদম ওখ টাইপ আছে আপোনাৰ
এইফালে পুৰা জংঘল চাওক আপোনাৰ এইফালে সূৰ্যটো চাওক আপোনাৰ তো গাইজ ভিডিওটো যদি ভাল লাগিছিলে ভিডিওটো আপোনাৰ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব তো কি এনেকুৱা ভিডিও আপোনাৰ ভাইৰেল নিশ্চয় হ'ব লাগে আমাৰ গুৱাহাটী চহৰত যিহেতু আপোনাৰ অসমীয়া মানুহ যদি গম পায় এনেকুৱা আপোনাৰ ফেমাছ জেগা আমাৰ গুৱাহাটীতো আছে হয়নে আৰু কিবা যদি জানিব লগা আছে কমেণ্টত ক'ব মোৰ যদি কিবা ভুল হৈছে ন সেইটোও কমেণ্টত ক'ব তেতিয়াহে মই নিশ্চয় এড কৰি ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ন আপোনালোকে ছাপোৰ্ট কৰিলে তেতিয়াহে মই আগবাঢ়িব পাৰিম আৰু ছাপোৰ্ট বহুত দৰকাৰ আপোনালোকৰ মোৰ আর জয়পুর যদি কোনোবা নাজানে ক'ত আছে গুৱাহাটীৰ খাৰগলি জয়পুৰ আছে আপোনাৰ লোকেশ্যন গোটেই কৰি দিছোঁ আৰু যদি বেছি নাজানে তেনে গুগল মেপত চাই ল'ব আৰু মই ডিছক্ৰিপশ্যনটো লিখি দিম কোনখিনি জেগাত আছে একজেক্ট সেইখিনি চেক কৰি ল'ব ওৱান যোৱা ৰাস্তাটোৰ ফালে আছে তো সেইখিনি আপুনি চাব আপুনি পাই যাব আৰু এড্ৰেছটো মই লিখি দিম বাৰু ডিছক্ৰিপশ্যনত যদি প্ৰব্লেম হয় চাই লওক যদি কিবা প্ৰব্লেম হয় কমেণ্ট কৰিব গোটেইখিনি এড্ৰেছ গম পাইছেনে যদি গম পায় কমেণ্ট কৰিব কৈ দিম মই এনেকৈ লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে বাই বাই গাইজ